নমস্কাৰ বৰ্তমান ৰাতিৰ সময় হৈছে 9টামান সময় বাজিছে চাওক এটা বস্তু দেখিছেনে এই বস্তুটো কোলা হৈ আছে এইফালে বগা হৈ আছে এইটো ৰ'দৰ কাৰণে ইয়ালে কি হয় আপোনাৰ শাৰ্ট থাকে এই বস্তুটো ঢাকি থাকে আৰু এই বস্তুটো ৰ'দত ওলাই থাকে তাৰ কাৰণে বস্তুটো কোলা হৈ গৈছে এইফালে বনি আছে আমাৰ খানা আজি ৰাতিৰ এয়া হৈছে পনীৰ এইটো পনীৰ হৈছে দালিৰ পনীৰ পনীৰ বুলি নকয় দালি কিবা বুলি কয় আমি পনীৰ দালিৰ পনীৰ নাম দি দিছোঁ ভাতটো বনাই হ'ল বুলি শুনিছোঁ চাওঁচোন হৈছে নে নাই হোৱা হৈছে অলৰেডি কিবা বনাই আছে হোৱাট ইজ দিছ এইটো বনাই হৈছে এইটো ইয়াত দিয়া হ'ব ন এই বস্তুটো এই বস্তুটো মানে তাত দিব যিটো আপোনালোকক দেখাইছিলোঁ দালি মই পনীৰ বুলি কৈছিলোঁ এই বস্তুটো ইয়াত যাব নহয় একচুৱেলি এইটো পনীৰৰ নিচিনাকৈ দালিটো মানে দি দিব য়েছ ভোকো লাগিছে আজি ভাতৰ ৰেচিপিত আছে যিটো নেকি কৈছিলোঁ আপোনালোকক দালিৰ পনীৰ আৰু এইফালে ৰঙালাও ভাজি আছে সেইটোৱে খাম আজি মাছ মাংস একো নাই দিনতো আজি মাংস একো নাছিলে ভিতৰত বম গৰম আৰু বাহিৰত মজা হাৱা আনন্দৰ হাৱা আহি আছে অ'হ ভাত হ'লে নেকি ভাতটো অলৰেডি হৈ গ'ল এতিয়া খাই লওঁ এয়া ৰঙালাও আৰু এইফালে আপোনাৰ যিটো কৈছিলোঁ পনীৰৰ চব্জি বুলি ভাতটো খাই লওঁ ভোকটো যথেষ্ট লাগিছে সময়ো হ'ল সময় প্ৰায় এতিয়া 10:30 বাজিলে ভাত পানী খোৱা হৈ গ'ল এতিয়া সময়ো হ'ল বহুতেই বেছি প্ৰায় 12টামান বাজিলে গতিকে এতিয়া কালিলৈ ৰাতিপুৱা কাৰণ অফিচ আছে সোনকালে উঠি আকৌ অফিচলৈ যাব লাগিব তো আপোনালোকক একেবাৰে ৰাতিপুৱাই লগ পাম গুড মৰ্ণিং সকলোকে ৰাতিপুৱাই শুই উঠিছে চাওক বতৰ পূৰা বৰষুণ দি আছে এতিয়া পূৰা বৰষুণ দি আছে আজি ভাবিছিলোঁ ব্লগ বনাম বুলি কিন্তু চব অপৰ্ট হৈ গ'ল এনেকুৱা বৰষুণ বৰকত ব্লগ বনাব পাৰি নেকি এতিয়া যাওঁ অফিচলৈ ৰাতিপুৱা ওলালোঁ বাইকখন ষ্টাৰ্ট কৰি লওঁ বাইকখনৰ অৱস্থা বহুত বেয়া হৈ আছে ভাল কৰিব লগা হৈ আছে আৰু বতৰো বেয়া সময়ো পোৱা নাই ভাল কৰিবলৈ অফিচৰ কাৰণে তো এতিয়া ওলাওঁ আৰু অফিচলৈ বুলি এতিয়া অফিচৰ পৰা ওলাই আহিলোঁ এতিয়া আপোনালোকে মটৰ ব্লগেই দেখিবলৈ পাব তো আজি 3টামান জেগালৈ যাব লগা আছে এটা হৈছে জনকপুৰ এটা হৈছে নলকটা আৰু অন্য এটা হৈছে গোবৰিশালী এই তিনিওটা জেগালৈ যাব লগা আছে এইটো হৈছে লখিমপুৰ বাইপাছৰ ৰোড চাওক না ৰাস্তা কি আল্টিমেট বনাইছে ইয়াতে বাইক চলাই মানে ইমানেই ধুনীয়া লাগে নহয় মই আপোনালোকক কি কৈছোঁ ৰাস্তাটো আহল বহল গাড়ী মটৰো ইমান মানে জাম নাই আৰু ৰাতিপুৱা অফিচলৈ অহা সময়খনত ইমান বতৰ বেয়া কৰে আৰু এতিয়া চাওক ইমান ধুনীয়া বতৰ এয়া আমাৰ জুবিন দা কি খবৰ ভালে আছে অলপ ঘূৰি আহিলোঁ ৰখক জুবিন দাক লগ পালোঁ বতৰে বম ধোকা দিয়ে কেতিয়াবা ৰাতিপুৱা ইমান দবাপিটা বৰষুণ আৰু এতিয়া ইমান ধুনীয়া বতৰ আকৌ অলপ পাছত চাব আপোনালোকে বৰষুণ আহি যাব ধামাকা এয়া হৈছে আমাৰ লখিমপুৰৰ এয়াৰপৰ্ট প্লেন অৱশ্যে নপৰে কেইদিনমানৰ মূৰে মূৰে পৰে অকল মই এদিনহে দেখিছিলোঁ ইমান দিনৰ ভিতৰত এতিয়া গাঁৱৰ ৰাস্তাত সোমালোঁ আপোনালোকক মই কৈছিলোঁ নহয় অলপ পাছতে বৰষুণ দিব বুলি বৰষুণে আৰম্ভণি গীত গালেই মিহি মিহিকৈ এতিয়া এইটো পানীগাঁও ৰোডত গৈ আছোঁ অফিচৰ পৰা আহি চিধাই অলপমান মাংস দিবৰ কাৰণে শুনা পাইছোঁ আমাৰ লখিমপুৰখন বোলে ৰেড ডিষ্ট্ৰিক্ট ঘোষণা কৰিছে আৰু যাৰ কাৰণে পূৰা পুলিচে পূৰা চেকিং চলাই আছে দুজন উঠিব দিয়া নাই আৰু লগতে উইদাউট মাস্ক পালে গৰু পিটন লগাইছে গৰু পিটন লগোৱা নাই বাৰু উইদাউট
উইদাউট মাস্কতে পূৰা ধৰিছে আৰু পূৰা চেকিং চিকিউৰিটি। অফিচৰ পৰা জাষ্ট পালোঁ, কিন্তু আজি বহুত কপাল বেয়া, বতৰটো ইমানেই বেয়া, পূৰা তিতিলোঁ। জোতা তিতি অৱস্থা পূৰা বেয়া হৈ গ'ল, মানে অৱস্থা পূৰা বেয়া আৰু। এতিয়া ফ্ৰেছ হ'লোঁ অফিচৰ পৰা আহি, বাহিৰটো চাই মানে ভাল লাগিছে, পূৰা ৰ'দ ওলাইছে। তো এতিয়া ভাবিছোঁ একাপ কফি বনাম বুলি। কফি মানে একচুৱেলি সেইটো নিউ ষ্টাইলৰ কফি, এইটো মই ইউটিউবৰ পৰাই শিকা। তো সেই কফি বনাবৰ কাৰণে আপোনাৰ কফি লাগিব আৰু গাখীৰ লাগে, লগতে চেনি, বছ এইকেইটা বস্তুৱে, বাকী একো নালাগে। মই আপোনালোকক দেখাম কি কি বস্তু মই ইউজ কৰোঁ সেই কফিটো বনাবৰ কাৰণে। একদম চিম্পুল কফি হয়, খাই বহুত টেষ্টি লাগে। কিন্তু মই আজি গাখীৰ দি নবনাওঁ, কাৰণ কালি গাখীৰ দি খালোঁ, আজি গৰম পানী দি খাম। তো দেখাই আছোঁ কেনেকৈ বনাব লাগে। আমি মানুহ আছোঁ টোটেল 5 জন, গতিকে তাৰ বাবে আমি 4 কাপ এনেকৈ 4 পেকেট কফি লৈছোঁ, এনেকুৱা 4 পেকেট কফি। এতিয়া টোটেল 4টা দিলোঁ 5 জন মানুহৰ কাৰণে। এতিয়া ইয়াতে দিম 5 চামুচ চেনি। দেখিলে আপোনালোকে যে ইয়াতে যিটো নেকি কফি পেকেট, 2 টকীয়া কফি পেকেট, ইয়াৰ দিলোঁ 4 পেকেট, 5 জন মানুহ আছোঁ যিহেতু, আৰু লগতে চেনি দিলোঁ 5 চামুচ, আৰু এতিয়া পানী দিম 2 চামুচমান দিম, আৰু পানী বেছি নিদিওঁ। পানী বেছি নিদিলোঁ, পানী মাত্ৰ 3 চামুচ দিলোঁ। এতিয়া এই গোটেই বস্তুটো পূৰা ফেটিব লাগিব। যদি ফেটাৰ মেচিন থাকে ঘৰত সেইটো কাৰণে ভাল, কম সময়ৰ ভিতৰতে হ'ব। আৰু যদি ফেটাৰ মেচিন নাথাকে এনেকৈ চামুচ লৈ ল'ব আৰু ফেটিব। মোটামুটি ফেটিব লাগিব প্ৰায় 20 মিনিটমান। তাৰপাছত ক্ৰীমৰ নিচিনা হ'ব, দেখাই আছোঁ কেনেকুৱা হ'ব। এতিয়া এই বস্তুটো এইটো ষ্টাইলত ফেটিব লাগিব, দেখাই আছোঁ কিমান দেৰি ফেটিব লাগিব। বহুতেই ফেটিব লাগিব, গতিকে গোটেইটো নেদেখাওঁ বাৰু। এইটো ষ্টাইলত ফেটি এই যে দেখিছেনে, এইটো ক'লা হৈ আছে নহয়, এই বস্তুটো ইমানেই ফেটিব লাগিব একদম প্ৰপাৰ ক্ৰীমৰ নিচিনা হৈ যাব। মই ফেটি লওঁ, তাৰপিছত দেখাই আছোঁ। দেখিছেনে, যিটো নেকি কফি আৰু চেনিৰ মিশ্ৰণ দিছিলোঁ, সেই মিশ্ৰণটো দেখিছে একদম পূৰা ডাঠ, মানে ক্ৰীমৰ নিচিনা হৈ গৈছে। এইটো চাওক, দেখিছেনে, পূৰা ক্ৰীমৰ নিচিনা। এই চেনিবোৰ একচুৱেলি পিচি ল'লে মানে ভাল, নহ'লে ইয়াতে পানীত গোটা গোটা হৈ থাকে। কিন্তু যি কি নহওক, এতিয়া এটা কথা হ'ল যে একচুৱেলি কফিটো গাখীৰ লগতে ভাল লাগে, কিন্তু মই নাখাওঁ বুলি ভাবিছিলোঁ গাখীৰ আজি। কিন্তু লগৰকেইজনে ক'লে বোলে নহয় গাখীৰ লগতে খাম, কালি ভাল লাগিছিলে খাই, মানে যোৱাকালি বনাইছিলোঁ। তো সেইকাৰণে এতিয়া আপোনালোকক গাখীৰ লগতে আকৌ বনোৱা দেখাম, কেনেকৈ বনাব লাগে চাই ল'ব। চিম্পুল হয়, একদম সহজ। এয়া গাখীৰ লৈছোঁ, গাখীৰটো এতিয়া ভালকৈ উতলাই ঝাল কৰি ল'ব লাগিব, আৰু তাৰ পাছত প্ৰচেছটো সম্পূৰ্ণ হ'ব। এতিয়া এই যিটো কফিৰ মিশ্ৰণটো ইয়াতে চাৰিওটাতে সমানকৈ ভাগ কৰি ল'ম। চাই লওক, দেখিছে ইমানটো কফি ভাগত পৰিছে। এতিয়া বাকীটো ইয়াত বাকীটো যাব গাখীৰ। পানীটো কমকৈ দিয়া ফাৰ্ষ্টত। চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে, ছাইডৰ পৰা চাওক, দেখিছে। এইটো আপোনাৰ মই যেতিয়া ইউটিউবত চাইছিলোঁ, ইয়াক কেপেচিনো বুলি শুনিছিলোঁ। তো আপোনালোকে এই বস্তুটো ঘুটিও খাব পাৰে, নুঘুটাকৈও খাব পাৰে। মই বাৰু ঘুটি খাই ভাল পাওঁ, মানে এই বস্তুটো চামুচ এখন দি পূৰা ঘুটি। তো খাই চাব, বঢ়িয়া লাগে, কৈছোঁ নহয় একদম বঢ়িয়া লাগে।
তো খাই পিনে ট্ৰাই কৰি মোক কমেণ্ট কৰি জনাব। কফি খাই হৈ গ'ল, একদম মজা লাগিলে খাই কফিটো। এতিয়া গাহৰি মাংস বনি আছে, ব্ৰইলাৰ বনি আছে, ভাত খাব লাগিব। এইটো গাহৰি বনি আছে, এইফালে ব্ৰইলাৰ বনি আছে, বনাইছে মনোজ হেন্দিকে। আমাৰ ৰুমত মানে গাহৰি চলিয়ে থাকে মাজে সময়ে, সপ্তাহটোত থাকেই মুঠতে গাহৰি থাকে। গাহৰিটো খুব কম, বেলেগ মাংস খুব কম খোৱা হয়, কাৰণ গাহৰিটো মোৰ ফেভৰেট হয়, সেইকাৰণে গাহৰি বেছিকৈ খাওঁ। এয়া হৈ আছে লুডু খেল, আৰু মই হ'লোঁ 1 নম্বৰ, জিকিলোঁ। উইনাৰ চিকেন ডিনাৰ। লুডু খেলখন খেলি তাৰপাছত ইমানেই টোপনি ধৰিলে, এঘুমতি শুই উঠি দেখিছোঁ 6:30 বাজিছে। তো এতিয়া চাহৰ জুতি লৈ আছোঁ, লগত আছে আপোনাৰ গুড ডে বিস্কুট, আৰু এয়া গোমধানৰ ভাজা কিবা এটা। আৰু এনেকৈ আৰু জীৱনবোৰ পাৰ হৈছে লকডাউনত। আৰু আজিৰে পৰা আমাৰ লখিমপুৰখন ৰেড ডিষ্ট্ৰিক্ট ঘোষণা কৰিছে বুলিও গম পাইছোঁ। মানুহটো ওলাব নোৱাৰিয়েই বাহিৰৰ পৰা। আগতে অলপ চলপ ওলাই মেলিও যাব পাৰিছিলে, লকডাউন মানে সান্ধ্য আইন ঘোষণা হোৱাৰ পাছত অলপ চলপ ওলাই যাব পাৰিছিলে, কিন্তু এতিয়া একেবাৰে পূৰা কাৰা শাসন দি দিছে। আমাৰ যিটো নেকি ৰুমৰ পৰা অকণমান ওলাই গৈ তিনিআলি এটা পায়, সেই তিনিআলিতে পুলিচ ৰখি থাকে, মানে ইমানেই অৱস্থা আজি বেয়া। চকু দেখিছেনে ৰঙা হৈ আছে, মানে টোপনি ভাৱ আহি আছে। তো ব্লগটো এইখিনিতে সামৰি মাৰিছোঁ, আকৌ কালিলৈ লগ পাম পুনৰ এটা ব্লগত। তো আপোনালোকক মই এটা ভাল খবৰ জনাব বিচাৰিছোঁ, এতিয়াৰে পৰা ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। এইটো মোৰ নিজৰ ওপৰতে মই নিজে প্ৰতিজ্ঞা কৰিছোঁ যে মই ডেইলি ব্লগ দিম আপোনালোকৰ বাবে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ডেইলি ব্লগ পাব। তো আজিলৈ ইয়াতেই সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ' কালিলৈ ৰাতিপুৱা 9 বজাত আপোনালোকে পাবই, পাক্কা, এয়া মোৰ 100% গেৰাণ্টি। তো বাই, গুড নাইট, চি ইউ টুমৰো, বাই।